হেৰি শুনিছে না দেখিছে না কেনেকৈ শুই আছে কোন মানুহ বাৰু এনেকৈ শুই থাকে এই মানুহটোৰ পৰা কি হ'ব বোলো হেৰি উঠক ঐ মাতে আপুনি হে হাতত এখন কি ও নাকানি মই ভৰিতে ধৰিলো হ'ব উঠক মই এতিয়া পথাৰলৈ যাওঁ খেতি নকৰিলে খাবলৈ পাম নেকি খেতি নকৰিলে খাবলৈ পাম নেকি আপুনি গৰু ছাগলীকেইটা এৰাল আহিব নিকৰ ঘৰতে আছে তাক খাবলৈ দিব যদি খাবলৈ নাপায় আপোনাকো লঘোনে ৰাখিম মই আহোঁ এতিয়া হ'ব তাইহে জানা মোক খুৱাই আছে টিকো ক'ত গলি মই খাই আছো দেউতা তই খায়ে থাক আৰু দেই বাপে আনিবলৈ ভালকৈ খাবি দেই হয় ফিলা বাৰীৰ পিছফালে গৰুকেইটা দেখিছ দেখিছো আনিবি পাৰিবি দেউতা মই আনিব নোৱাৰিম ঐ তেজ খোৱা যদি আনিব না ভাত এগালমান খাও কেলে তই খাবলৈ জান নহ'লি আৰু হয়নে বাৰু থ মই আনোগে দোকানত তই দোকানত থাক বাকী নিদিবি কিন্তু যদি বাকী দিয়া গম পাওঁ তোৰ পিঠি দুফাল কৰি হ'ব দেউতা দোকানী নাই পুতেক আছো এইফালে আছো পাপাই তোৰ নামটো কিনো পাপাই তোৰ নাম টিকো বৰ ধুনীয়া নাম দে তহঁতৰ ইয়াত মিঠাই বিকে নি যাচোন মিঠাই এটা আনগে বৰ ভাল লাগিছে আৰু এটা আনগেচোন যা তই আনিছো খাই দিয়া পইচা তোক নিদিও নহয় তোৰ দেউতাক দিম কবি ভলুকা বেপাৰীয়ে মিঠাই খাই গৈছে হ'ব তেতিয়াহ'লে কোনফালে নাই এইফালেকে ওলাই আহিছো মাগি খাওঁ কালিৰ পৰা একো এটাকৈ খাবলৈ পোৱা নাই আইতা আমাৰ দোকানৰ মিঠাই এটা খাই যাওঁ নাই নালাগে বোপাই মিঠাই দিয়া গম পালে বাপেৰেতো ওলাই নেৰিব একো নহয় আইতা দেউতাক মই খালো বুলি কৈ দিম ঈশ্বৰে মংগল কৰক মই আহোঁ এতিয়া নালাগে মোক ঈশ্বৰে মংগল কৰিব বিস্কুটবোৰ ক'ত কি হ'ল ভলুকা বেপাৰী আহিছে ভলুকা বেপাৰী আৰু পইচা মোক খুজিছিল নহয় দেউতা কিন্তু মোৰ হাতত নিদিলে আপোনাৰ হাততহে দিব নাম নাজানো তাৰ খালি মুখৰ পৰা ঠগন দি সি মিঠাই খাই গ'ল মোৰ মাথাটোহে গৈ আছে ঐ শুন মই অলপ কোনোবা আহিলে মোক লগাই দিবি মিঠাই খোৱা শুনালি বহি চাওঁ ইমান লগাটো দেউতা শুনে নেকি মা ক'লে গ'ল দেউতা কোনোবা আহিলে লগাই দিব লাগে নহ'লে আমি খাই কৰিব চাওঁ মিঠাই এটা দেচোন আৰু পইচা দে